ইতিমধ্যে কম্পাৰ্টমেণ্টেল এক্সাম দিয়া ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছোঁ বিগ ব্ৰেকিং নিউজ। ছাত্ৰ ছাত্ৰীসকলে কম্পাৰ্টমেণ্টেল এক্সাম দিয়াৰ পিছৰ পৰা চিন্তাত পৰি আছিল কেতিয়া পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। অৱশেষত চিন্তাৰ অৱসান ঘটাই শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াই পৰীক্ষাৰ ফলাফলৰ দিন ঘোষণা কৰে। কেতিয়া ফলাফল ঘোষণা কৰিব সেইটোক লৈ ছাত্ৰ ছাত্ৰীসকল চিন্তিত হৈ আছিল। অৱশেষত কম্পাৰ্টমেণ্টেল এক্সামৰ ফলাফল ঘোষণা হোৱাৰ পূৰ্ণ সম্ভাৱনা প্ৰকাশ কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ পেগু ডাঙৰীয়াই। পৰীক্ষাত পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন লোৱাত অসুবিধা হ'ব নেকি, এই বিষয়ে শিক্ষামন্ত্ৰী ৰমেশ পেগুৱে কয়, যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সামত পাছ কৰিব সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে কলেজসমূহত ছিট ৰাখি থোৱা আছে। এতিয়া মই আপোনালোকক এটা স্ক্ৰীনশ্বট দেখাই আছোঁ আৰু ইয়াতে লিখা আছে আছাম 10th কম্পাৰ্টমেণ্টেল ৰিজাল্ট 2022 ডেট ইজ এক্সপেক্টেড টু ফল ইন দ্য 3rd week of July 2022. Final Assam SSLC compartment result 2022 will be declared in August. ইয়াতে লিখা আছে দশম শ্ৰেণীৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট যদিও জুলাই মাহৰ 3য় সপ্তাহত দিব বুলি কৈছিল, কিন্তু কিবা অসুবিধাৰ বাবে দিব পৰা নাছিল। এতিয়া সেৱা কৰ্তৃপক্ষই জনায় আগষ্ট মাহৰ অন্তিম সপ্তাহত ঘোষণা কৰিব বুলি।